বন্ধুসকল বহুতে মোক এটা কথা সুধি আছিলে যে লোকেল মুৰ্গী এনেকুৱা এটা সময়ত যে এটা বেমাৰ আহে, সেই বেমাৰটো আহিলে বহু মুৰ্গী একেলগে মৰি যায় বা যিমান মুৰ্গী আছিলে চব একেলগে মৰি শেষ হৈ যায়। ইয়াৰ বাবে কি কৰিব লাগে? ত' মই আজি আপোনালোকক এই বিষয়ে ক'বলৈ আহিছোঁ বা আপোনালোকে মুৰ্গী বেমাৰ হ'লে বা বেমাৰ নহ'বলৈ কি কৰিব লাগিব ইয়াৰ বিষয়ে ক'বলৈ আহিছোঁ। চ' বন্ধুসকল, মই আপোনালোকক ইয়াৰ বিষয়ে কোৱাৰ আগতে এটা কথা কৈ লওঁ যে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইতিমধ্যে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ এনেকুৱা ভিডিঅ'বিলাক আপুনি সময়মতে মই যেতিয়া আপলোড দিওঁ আপুনি তেতিয়াই পায়। চাওক বন্ধুসকল, মই এটা কথা কওঁ যে যিসকলে মুৰ্গী ফাৰ্ম হিচাপে পালন কৰে বা মুৰ্গী ফাৰ্ম কৰি সৰহ সংখ্যক মুৰ্গী পালন কৰে, তেওঁলোকৰ কাৰণে এটা সুবিধা হয় যে তেওঁলোকে ভেকচিনেশ্যন টাইমে টাইমে ভেকচিন দিব, টাইমে টাইমে মেডিচিন দিব বা ভেটেনেৰি ডক্টৰৰ লগতো যোগাযোগ কৰিবলৈ তেনেকুৱা কিছুমান কাম কৰিবলৈ সুবিধা হয়। কিন্তু যিসকলে মুৰ্গী ফাৰ্ম হিচাপে নকৰি ঘৰতে 2-4জনী বা 5জনী 10জনী মুৰ্গী পুহিছে, তেনেকুৱা ব্যক্তিসকলৰ কাৰণে ভেকচিনেশ্যন কৰাটো বা বিভিন্ন সময়ত দৰৱ পাতি আনি দিয়াটো অকণমান প্ৰব্লেমত পৰে বা তেনেকুৱা বহুতে সাধাৰণতে কৰা দেখা নাযায়। মুৰ্গী বেমাৰ হ'লেও তেনেকুৱা দৰৱ পাতি দিয়াৰ ব্যৱস্থা কৰা নহয়, ফলত বহু মুৰ্গী একেলগে যিমান মুৰ্গী আছে প্ৰায় সকলো মৰি যায়। ত' মই সেইসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে বেলেগ ভেকচিন দিয়ক নিদিয়ক বা ভেকচিন দিব পাৰিলে ভাল। যদিও আপুনি ভেকচিন দিব নোৱাৰে বা বেলেগ প্ৰত্যেকটো বেমাৰৰ ওপৰত মেডিচিন দিব নোৱাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে যে এইটো এটা লেক্সিন পাউডাৰ বুলি এটা পাউডাৰ পায়। এই পাউডাৰটো আপুনি যদি যিকোনো ভেটেনেৰি ষ্ট'ৰত আপুনি পাই যাব। এই পাউডাৰটো যদি আপুনি আনি থয়, যদি মুৰ্গী আপুনি মৰাৰ পৰা বচাব বিচাৰে, তেতিয়াহ'লে এই পাউডাৰটো আপুনি আপোনাৰ ঘৰত যদি মুৰ্গী আছে তেতিয়াহ'লে এই পাউডাৰটো আপুনি আনি থওক। এইটো যিকোনো ভেটেনেৰি দৰৱ পোৱা দোকানত আপুনি পাব বা অনলাইনো অৰ্ডাৰ কৰিব পাৰে। ত' এই পাউডাৰটো আনি থ'লে কি হ'ব, আপোনাৰ মুৰ্গী যদি কিছুমান যদি দেখে আপুনি জ্বৰ হোৱা টাইপৰ বা ক'ৰবাত জোপোকা লাগি ৰখি আছে, লৰচৰ কৰা নাই, খোৱা বোৱা কৰা নাই, ডিঙিত এটা চাউণ্ড আহিছে, তেনেকুৱা সমূহ যদি লক্ষণ দেখে, তেতিয়াহ'লে আপুনি এই পাউডাৰটো কি কৰিব, এই পাউডাৰটো তেনে অকণমান ল'ব। এটা কেপচুলৰ ভিতৰত যিমান পাউডাৰ থাকে, এটা টেবলেট ভাঙিলে যিমান গুড়ি হয় প্ৰায় সিমানটোমান যদি এটা মুৰ্গীৰ কাৰণে পাউডাৰ লৈ পেলাই আপুনি কি কৰিব, গৰম পানী ঠাণ্ডা কৰি পেলাই প্ৰায় আধা কাপমান পানীত এই পাউডাৰটো মিলাই পেলাই ভালকৈ মিলাই পেলাই কি কৰিব, এটা চিৰিঞ্জ ল'ব। তাত বেজিটো ল'ব নালাগে, কেৱল 2 ml চিৰিঞ্জ এটা লৈ পেলাই, 2 ml বুলি এইকাৰণে কৈছোঁ যে 2 ml চিৰিঞ্জটো সৰু হয় কাৰণে মুৰ্গীটো মুখত ভৰাবলৈ ভাল হয়, ডাঙৰ চিৰিঞ্জ হ'লে মুখত ভৰাবলৈ অলপ প্ৰব্লেম হ'ব। 2 ml চিৰিঞ্জ এটা লৈ আধা কাপ পানীত এই পাউডাৰকণ ভালকৈ মিলি পেলাই আপুনি যদি চিৰিঞ্জেৰে মুখত যদি ভৰাই দিয়ে, আপুনি দিনটোত দুবাৰকৈ যদি 3 দিনমান এই পাউডাৰটো দিয়ে, তেতিয়াহ'লে আপোনাৰ মুৰ্গী মৰাৰ পৰা বাচিব আৰু এনেকুৱা বেমাৰৰ পৰা ঠিক হোৱাৰ সম্ভাৱনা খুব বেছি। আৰু আপুনি বেমাৰ হ'লেহে যে লেক্সিন পাউডাৰটো দিব লাগে এনেকুৱা নহয়। আপুনি যদি বেমাৰ নোহোৱাকৈও যদি মাজে মাজে সকলো মুৰ্গীকে প্ৰায় 1 লিটাৰমানৰ পানীত প্ৰায় আধা গ্ৰামমান লেক্সিন পাউডাৰ মিক্স কৰি যদি পানীত মিহলি মাজে মাজে খুৱাই থাকে, তেনেহ'লে এনেকুৱা বহু বেমাৰ হোৱাৰ পৰা মুৰ্গী ৰক্ষা পৰিব পাৰে, বেমাৰ নহ'ব পাৰে বা আপোনাৰ মুৰ্গী মৰাৰ পৰা বাচিব পাৰে।